উজ্জ্বল ডেকা অকণমান অনুভৱ লগাটো একোৱেই নাই। প্ৰথম পোষ্টটো পাই এনেকৈ গৰু বুলি ভাবি আচৰিত হৈছিলোঁ। এটা গৰু মানুহ এনেকৈ বিচাৰি আছে, ইম'শ্যনবিলাক সোমাই দিছে। তাৰপিছত গম পালোঁ আচল কথাটো। কিন্তু বাকীখিনি যিখিনি ক'লে খুব সুন্দৰ, আমি আশাবাদী। কিন্তু আজি ষ্টেটাছ এটা পালোঁ হিমাংশুদাৰ, এটা অভিলেখ গঢ়িব গৈ আছে এইখন চিনেমাই, যে একেদিনাই একেলগে 1000 শ্ব' হ'ব এইখন চিনেমা। আজিলৈকে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো হোৱা নাই। জাষ্ট মেছেজ এটা পাইছোঁ গ্ৰুপত যে হিমাংশুদাৰ যিটো পৰিকল্পনা একেলগে একেদিনে, তাৰমানে 24 তাৰিখ প্ৰথম শ্ব'টো 1000 শ্ব' একেলগে হ'ব অসমত। তো বহুত ডাঙৰ এটা কথা তেওঁ কৈছে আৰু বহুত ডাঙৰ এটা মেছেজ এইটো এটা অসমীয়া চিনেমাৰ কাৰণে। আমি আশাবাদী মানে বহুতেই আশাবাদী। চন্দন আছে আমাৰ চকুৰ আগত, জিলিকি আছে চাগে। তো তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, লগতে গৰুৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। উজ্জ্বলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে সাংবাদিক বন্ধু মিৰাজুল ইছলাম, তেখেতকো তেখেতৰ অনুভৱ ব্যক্ত কৰাৰ জৰিয়তে ক'বলৈ নাই, গোটেইখিনি ক'লেই। আচলতে গৰু হয় মানে ফেচবুকত যেতিয়া পাইছিলোঁ কিন্তু মানে খোলাখুলি কৈছোঁ। প্ৰথম অৱস্থাত কিন্তু মই বস্তুটো বুজি পোৱা নাছিলোঁ। মোৰ কিন্তু যথেষ্ট খং উঠিছিল যে আমি গৰু বিচাৰোঁ, এটা হেৰাইছে এইটো কথা আৰু ফেচবুকত খং কৰিব লাগিব কিবা। পিছত গম পালোঁ, গম পাই পেলাই বস্তু ভালেই লাগিল। আৰু যা হওক, হিমাংশু প্ৰসাদ দাস মানে হ'ল এটা মৌলিক চিন্তা, এটা অগতানুগতিক চিন্তা। গতিকে নিশ্চয়কৈ এখন চাকিৰা আহিব বকুলতলৈ বিহুলৈ, সেইখনতকৈও এইখন আৰু ওপৰলৈ যাওক। আৰু আচলতে অসমৰ চলচ্চিত্ৰ উদ্যোগটোত এটা বেলেগ এটা ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে হিমাংশু প্ৰসাদ দাস আৰু গোয়েনিকাই, আৰু এই ধাৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ ৰঙিয়াৰ চন্দন আৰু আমাৰ বাৰুল দা, অৰুণ নাথ, পাকিজা, কমল লোচন, এখেতসকল আছে যিহেতু, নিশ্চয়কৈ এই চিনেমাখন একদম সকলোৱে উপভোগ কৰিব। আৰু এইটো কামনা কৰিম মানে গৰুৱে ৰত্নাকৰৰ ৰেকৰ্ডো ব্ৰেক কৰক, মানে সেইটোৱে কম। গতিকে 1000 শ্ব' যিহেতু হ'ব নিশ্চয়, গতিকে সেই ৰেকৰ্ড নিশ্চয় ব্ৰেক কৰিব পাৰে, এই আশা কৰিলোঁ। আৰু এই আশা আৰু আবেদন ৰাখি পেলাই মিৰাজুল ইছলামক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ এই আশা আৰু বহল হওক। কিন্তু এটা কথাখিনি কওঁ, এই বন্ধু মিৰাজুলে যেতিয়া এদিন মোক লগ পাই গধূলি খুব খং খাই আছে, মুস্তাফা কি কাৰবাৰ সেইবিলাক, মইতো কি ধৰিব পৰা নাই, কি গৰু দি আছে, একদম খুব বেছি মানে ক্ষুব্ধ হৈ আছে, কি কাৰবাৰ। মই কিন্তু ভাল পোৱা নাই। কিন্তু যেতিয়া তেওঁ কথাখিনি আমাৰ এই উদ্যোগটোৰ লগত জড়িত এগৰাকী শিল্পীয়ে তেওঁ কথাখিনি এক্সপ্লেইন কৰিলে, ব্যাখ্যা কৰিলে, তেওঁ কিন্তু কথাখিনি উপলব্ধি কৰিলে। আচলতে উপায় নাই, এইটো এটা মানে যিটো কি বুলি কয় পাব্লিক গরু ধিক্কারাই জীবন, ধিক্কারাই জীবন। আৰু এই চেগতে আমাৰ উন্মোচন, এই পোষ্টাৰ উন্মোচন প্ৰাঞ্জল পৰকক, আমাৰ যিসকল নিৰ্মাণকাৰী বা শিল্পী কলা কুশলী তেওঁলোকৰ প্ৰতি অকণমান শুভেচ্ছা জ্ঞাপন কৰে। ধন্যবাদ। বাবে ইমানখিনি মানে দিব বুলি ভাবি এই পোষ্টাৰখনৰ আজি আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ সকলোকে। লগতে হিমাংশুদাৰ প্ৰত্যেকটো কামত আমি আৰম্ভণিৰ পৰাই জড়িত হওঁ, যিহেতু একেলগে ওচৰে পাজৰে থকাই যায় তেখেতৰ।
যোৱা চিনেমাখন চাকিৰা আহিব বকুলতলৰ বিষয়ে তাৰ বিভিন্ন কামত ময়ো অংশীদাৰ আছিলোঁ সেইখনৰো বিভিন্ন কামত অংশীদাৰ হয় এতিয়ালৈকে গতিকে চিনেমাখনৰ ভাল বেয়া সকলোখিনি দিশ আমি গম পাওঁ আৰু যোৱা চিনেমাখনত যিখিনি ভুল ক্ৰুটি ৰৈ গৈছিল সেইখনত তাতকৈও বহুত বেছি উন্নত মানদণ্ডৰ হ'ব বুলি আশা কৰিছোঁ ৰাইজে সকলোৱে আদৰি লওক তাতকৈ ডাঙৰ কথা আমাৰ ৰঙিয়াৰ সন্তান চন্দন দাসে ইয়াত জিলিকি আছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা এইফালে আৰু এজন মোৰ ভাইটি কমলোচন সি আছে গতিকে একেবাৰে যথেষ্টখিনি আশা কৰিছোঁ এই বছৰৰ এখন নতুন বছৰৰ ডাঙৰ এখন হিট চিনেমা হওক তাৰে কামনা কৰিছোঁ থেংক ইউ প্ৰাঞ্জল বড়োক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া এইবাৰ আমি ৰুমা কলিতাক তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰা শুনিছোঁ প্ৰথম কথাটো হ'ল যে গৰুক লৈ এখন চিনেমা হ'ব পাৰে নে প্ৰথমতে গৰু যে এটা মানে চৰিত্ৰ হ'ব পাৰে আচৰিত কথা আৰু এই চেগতে মই হিমাংশু প্ৰসাদ দাস যোন পৰিচালক তেখেতলৈ মোৰ শুভেচ্ছা জনাইছোঁ লগতে গোটেই Thank you.